নমস্কাৰ বন্ধুসকল। তো আজি মই CSPৰ এটা স্কেমৰ বিষয়ে আপোনালোকৰ লগত অকমান ডিসকাস কৰিম। CSP বুলি ক'লে আপোনালোকেতো চিনি পাইছে চাগে। এই যে বেংকবোৰৰ সৰু সৰু ব্ৰাঞ্চবোৰ সেইবোৰকে CSP বা BC বুলিও কয় বহুতে। তো এতিয়া ইয়াত হৈ থকা স্কেমটো কি জানেনে? শুনক, আপুনি যদি এই BC বা CSPৰ পৰা টকা 1000 উলিয়াবলৈ যায় তেন্তে আপোনাৰ পৰা তেওঁলোকে কমিশ্যন কাটি দিব 10 টকা। এতিয়া আপুনি ভাবিছে চাগে 10 টকানো কি ডাঙৰ কথা, কিন্তু আপুনি 1000 টকা উলিয়ালে 10 টকা কাটিব, 2000 উলিয়ালে 20 টকা কাটিব, 10000 উলিয়ালে 100 টকা কাটিব, 50000 টকা উলিয়ালে 500 টকা কাটি দিব। মই ইয়াত সকলোবোৰ BC বা CSPৰ কথা কোৱা নাই, কিন্তু মই নিজৰ চকুৰ আগত আজিলৈকে যিমান CSP বা BC দেখিলো সব এনেকুৱা। ক'ৰবাত কিছুমান ভাল থাকিব পাৰে, মই নাজানো, কিন্তু মই যিমান CSP দেখিলো সবে এনেদৰে কমিশ্যন খায়। তেওঁলোকে বেংকৰ পৰাটো কমিশ্যন পায়েই, কিন্তু তথাপিও তেওঁলোকে গ্ৰাহকৰ পৰা এনেদৰে কমিশ্যন খোৱাটো প্ৰযোজ্য হয়নে? এইটো কোন ফালৰ পৰা যুক্তি কৰে আপোনালোকে কওকচোন। এই যে আজি কেইদিনমানৰ আগত মানুহৰ চৰকাৰী ঘৰৰ টকা সোমাইছিলে বেংক একাউণ্টত, তেতিয়া এই BC বা এই CSP বোৰে মানুহৰ পৰা লাখ লাখ টকা কমিশ্যন খালে। কেনেকৈ মই কৈছো শুনক। এই চৰকাৰী ঘৰৰ টকা সোমাইছিলে 3টা কিস্তিত। এটা কিস্তিত ধৰক 50000 টকা। এই 50000 টকা যদি আপুনি BCৰ পৰা উলিয়াব যায় তেতিয়া তেওঁলোকে কমিশ্যন খায় 500 টকা। আৰু 3টা কিস্তি আপুনি উলিয়াব গ'লে টোটেল আপোনাৰ পৰা কমিশ্যন কিমান খাব? 1500 টকা। এতিয়া এটা BCৰ আণ্ডাৰত কমচে কম 200 মান মানুহ আছে যিসকলে চৰকাৰী ঘৰ পাইছে। তো এই 200 মান মানুহৰ পৰা যদি তেওঁলোকে 1500 টকাকে কমিশ্যন খায়, তেনেহ'লে কিমান টকা তেওঁলোকে কমিশ্যন খালে আপোনালোকে নিজে হিচাপ কৰি চাওকচোন। 200 মানুহৰ পৰা যদি তেওঁলোকে কমিশ্যন খায় এই চৰকাৰী ঘৰৰ টকা উলিয়াব যাওঁতে, তেনেহ'লে তেওঁলোকে তাত 3 লাখ টকা কমিশ্যনেই খাই দিলে। কিয় খাব লাগে এইটো? বেংকৰ পৰা ধৰক তেওঁলোকে কমিশ্যন পায়েই। বেংকৰ পৰা কমিশ্যন পোৱাৰ পাছতো গ্ৰাহকৰ পৰা এনেদৰে কমিশ্যন খোৱাৰ কিবা প্ৰয়োজন আছেনে? আপোনালোকে নিজে এবাৰ ভাবি চাওকচোন। এতিয়া গাঁৱৰ যিবোৰ দুখীয়া মানুহ তেওঁলোকে বেংকলৈ যাব নোৱাৰে, কাৰণ বেংক বহুত দূৰ। সেইকাৰণে তেওঁলোক BCত যায় পইচা উলিয়াবলৈ, কাৰণ তেওঁলোকৰ গাড়ী ভাড়াটো বাচিব, কেইটকামান বাচিব। তো এতিয়া BCৰ মানুহেও যদি তেওঁলোকৰ পৰা কমিশ্যন খোৱা আৰম্ভ কৰি দিয়ে, তেওঁলোকে সেই বেংকলৈ যোৱাই ভাল আছিলে। BCলৈ গৈ তেওঁলোকৰ কি বাচিলেনো? তাতোতকৈ ডাঙৰ কথা হ'ল যে বেংকে ইয়াৰ বিষয়ে গম পায়ো ইয়াৰ ওপৰত একো একশ্যন নলয়। মই নিজৰ চকুৰ সন্মুখত যি দেখিছোঁ তাকে এই ভিডিঅ'টোত কৈছোঁ। আপোনালোকৰ পৰা যদি কেতিয়াবা কোনোবাই BCত এনেদৰে কমিশ্যন খাব বিচাৰে, তেন্তে ডাইৰেক্ট নিদিওঁ বুলি কৈ দিব। কাজিয়া লাগিবলগীয়া হ'লেও লাগি যাব, একো মতলব নাই। তো এই কথাকেইটা যদি আপুনি অকণমান হ'লেও বুজি পাইছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমি লগ পাম আমাৰ নেক্সট ভিডিঅ'টোত। তেতিয়ালৈকে গুড বাই।